পুনৰবাৰ স্বাগতম জনাইছোঁ ধনসম ব্লগ চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আপোনালোকে মোৰ ভিডিঅ'বিলাকত যিমানখিনি মৰম দিলে তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজি আপোনালোকক দেখুৱাব ওলাইছোঁ মোৰ ঘৰৰ সৰু গাৰ্ডেন এখন। আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাব পাৰে। ফুলবিলাকৰ নামবিলাক ইমান নাজানো বাৰু, আপোনালোকে কমেণ্ট বক্সত জনাব কি নাম হয়। এতিয়া বস্তু এনে লগাই থৈ দিছোঁ, কি পাত হয় এইবিলাক নাজানো। ধুনীয়া কৰি সেইবিলাক লগাইছোঁ। এইডাল ছাগলীবিলাকে খাইছে, আহি গেট খোলা আছিল। আপোনালোকক দেখুৱাইছোঁ সৰু মোৰ গাৰ্ডেন। এইবিলাক গোটেই পলি হৈছে, এইবিলাক লগাব লাগিব। এয়া আপোনালোকক দেখুৱাব ওলাইছোঁ কিদৰে এইবিলাক মই বাঁহৰে ভুলকা বাঁহ যে আছে, ভুলকা বাঁহৰে এনেকৈ বনাইছোঁ কাটি কেনে ধুনীয়া কৰি। এইবিলাক গছ লগাইছোঁ। এইবিলাক পাত এই পইচা লগোৱা মানি প্লেণ্ট বুলি কয়, কিছুমানৰ যে পইচা লাগে সেইটোৱে হয়। এইবিলাক বটল টিঙত মই এনেকৈ লগাইছোঁ। মমাই তামোল, এইডাল মমাই তামোল, আৰু এইবিলাক ছাইডত আছে। এইবিলাক পুলি লগাইছোঁ। এতিয়া টাইম হোৱা নাই বাৰু, ঠাণ্ডা দিনত হ'ব এইবিলাক কচু আছে। এইবিলাক দেখুৱাইছোঁ, হেংগিং কৰি লগাইছোঁ। কি নাম হয় আপোনালোকে চাই ক'ব। এইবিলাক মই বটল কাটিং কৰি লগাইছোঁ। এইবিলাক বটলটো এনেকৈ দাঙি দিব পাৰি দুই চাইডৰ পৰা। ৰান্ধনী ফুল বুলিয়ে কয় চাগে। এইবিলাক ফুল ধুনীয়া কৰি লগাইছোঁ দুটা চাইডত। এইটো অৰ্কিড হয়। এই অৰ্কিডটো মানে মাটিত দিলে নহয়, আপোনাৰ নাৰিকলৰ বাকলি দি এনেকৈ নাৰিকলৰ বাকলিত ৰাখি থৈ দিছোঁ। ইয়াৰ পৰা অক্সিজেন লৈ হয়। এইবিলাক ফুলিবৰ কাৰণে কল লৈছে আৰু নৱেম্বৰ মানত ফুলিব। এইটো পইচা লাগি থকা গছডাল, কিন্তু আমাৰ ইয়াত লগা নাই বাৰু। এইটো এই তিনিটা ফুলেই হয়, নতুন কৰি আনি লগাইছোঁ। এইটো চাইডত আছে। এইবিলাক বাৰান্দাত ৰাখিছোঁ। এইবিলাক ফুল দেখুৱাইছোঁ আপোনালোকক। ফুল নহয় পিছে পাত, বেছিভাগ পাতে আছে, ফুলা নাই। এইবিলাক এনেকৈ বটলত কাটি কেনে লগাইছিলোঁ, ধুনীয়া হৈছে। এয়া দেখুৱাই আছোঁ এইবোৰ। এইটো নামটো নাজানো বাৰু। এইবিলাক ডালখন দেখুৱাই আছোঁ মই আপোনালোকক ওপৰৰ পৰা 360 ডিগ্ৰীত সৰু কৰি। এইটো চাইডত লগাইছোঁ ফুল, তলত এনেকৈ আছে। এইবিলাক চাইডত আছে, এইবিলাক আছে, আৰু এইবিলাক জংঘল হৈ গৈছে বাৰু, চাফা কৰি। এইবিলাক ধুনীয়াকৈ ফুলি গৈছে। ৰান্ধনী ফুল বুলি কয় নেকি। এইটো এটা অৰ্কিড হয়, পলি। এইবিলাক ফুলি গ'ল। এইটো চাওক, নাৰিকলৰ বাকলিৰ চাদৰে বান্ধি দিছোঁ। ওপৰৰ তলত মানে হেৰিটো আছে, কৰকা বুলি যোনটো কয় তলত, এইটো এনেকৈ দি দিছোঁ। এইবিলাক প্লাষ্টিক বটল হয়, যিহেতু পেলনীয়া সামগ্ৰীৰে এইবিলাক বনাইছোঁ। প্লাষ্টিকবিলাক আমি ঠাণ্ডা খালে পায়েই যাওঁ। এইবিলাক আৰু আপোনালোকে এনেকৈ বনাব পাৰে কাটিং কৰি কেনে। এইটো এটা প্লাষ্টিক বটলে হয়। এইটো গোটেইখিনি প্লাষ্টিক বটলত। এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মোৰ নতুন ভিডিঅ' আহি থাকিব। চ' আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই, জয় আই অসম।